Hello friends, আজি আমি প্রিমিয়ার প্রো এটা নতুন ট্রানজিশন শিকিম। সেই নতুন ট্রানজিশনটো হৈছে শাটার ইফেক্ট বা শাটার ট্রানজিশন ইফেক্ট বুলি কয়। সেই বস্তুটো ক্ৰিয়েট কৰে কেনেকে ইমেজ বা ভিডিঅ'ত সেইটো মই শিকাই দিম। আপোনালোকক দুটা ইফেক্টৰ প্ৰয়োজন হ'ব। প্ৰথমতে কৈ দিছো এটা হৈছে ট্ৰান্সফৰ্ম ইফেক্ট আৰু এটা হৈছে ডাইৰেকচনেল ব্লাৰ। সেইকেইটা ইফেক্ট ইউজ কৰি আমি সেই ইফেক্টটো কেনেকৈ ক্ৰিয়েট কৰিম এটা চাও আহক। এটা মোৰ ইয়াতে প্ৰিমিয়াৰ প্ৰটো ওপেন হৈছে। প্ৰথম কাম হৈছে আমাক এটা সাউন্ড ইফেক্ট লাগিব। সেই সাউন্ড ইফেক্টটো আপোনালোকে শাটার সাউন্ড ইফেক্ট বুলি সার্চ কৰিলে pixabay.com বা অন্য কিবা হতো আপোনালোকে পাই যাব। এটা কি কৰিম আমি প্ৰথম ইয়াতে কেইটামান ইমেজ এড কৰি লম বা আপোনালোকে ভিডিও এড কৰি ল'ব পাৰে। মই ইমেজৰ সহায়ত বস্তু কৰিম। এটা কি কৰিম এই গটেই এটা আমি সিলেক্ট কৰিম কৰি ফেলে কন্ট্রোল আর প্রেস কৰিম কৰি পিনে ইয়াতে আমি 2 কৰি দিম। 2 কৰি দিলো। এটা কি কৰিম এই যে গটেই কেটা সিলেক্ট কৰি আমি ইয়াতে এডিটত গৈ সিকুয়েন্সত গৈ ক্লোজ গ্যাপ কৰি দিম। দিয়াৰ পিছত এতিয়া আমাৰ নেক্সট কামখিনি কি হ'ব এই ভিডিওটো প্ৰথমতে মানে ইমেজটো আমি প্ৰথমতে লৈ আহিম আৰু এইটো আমি এনেকে এডজাস্ট কৰি লম। লৈ পিনে এই গটেই কেটাত আমি এই ইমেজ কেটাত আমি গটেইখিনি চাই লম গটেইখিনি এডজাস্ট হৈ আছে নে নাই। এইটো অকমান ডাঙৰ হ'ব লাগিব। হলে এইটো আমি 250 কৰি দিছো আৰু নেক্সটটো আমি চাইছো এইটো ক মুনাৰ 250 এইটো ঠিকে আছে এইটো ঠিকে আছে এইটো ঠিকে আছে বাকিবোৰ গটে ঠিকে আছে। হলে আমি এতিয়া কি কৰিম প্ৰথমতে আমি ইয়াতে তিনটা ফ্রেম একদম প্ৰথমতে ফ্রেমটো দিছি যাব তাৰপিছত কিবোৰ্ডত প্ৰেছ কৰিব ৰাইট সাইডে যোৱা এৰোটো 1 2 3 যাই পিনে ইয়াতে আপোনালোকে নেক্সট ভিডিওটো লৈ আহিব। তাৰ পিছত আপোনালোকে আৰু কি কৰিব 1 2 3 তাৰ পিছত আমি যোনটো নেক্সট ইমেজ আছে সেইটো লৈ আহিম। তাৰ পিছত আমি কি কৰিম 1 2 3 আৰু নেক্সটটো লৈ আহিম। হেনেকে গটেই কেটা আপোনালোকে আনি ল'ব তিনটা ফ্রেম পিছত 1 2 3 তাৰ পিছত এতিয়া কি কৰিম আমি এইখিনি গটেইখিনি তিনটা ফ্রেম পিছত দিয়া হোৱাৰ পিছত আমি ইয়াতে ইফেক্টছত যাম। ইফেক্টস যদি কাৰোবাৰ আহা নাই উইন্ডোজত গৈ ইফেক্টস পেনেলটো অন কৰি ল'ব। ইয়াতে আমি সার্চ কৰিম ডাইৰেকশন DIRE ডাইৰেকশনেল ব্লাৰ আৰু এইটো একদম প্ৰথম লেয়াৰটো ড্ৰেগ কৰিম। কৰি পিনে ইয়াতে ডাইৰেকশন যে আছে এইটো 90 কৰি দিম আৰু যোনটো ব্লাৰ লেন্থ আছে 0.3 কৰি দিব। তাতকে বেছি নকৰিব কমো নকৰিব যি আছে সেইখিনি কৰক। তাৰপিছত ট্ৰান্সফৰ্ম যে আছে TRANS ট্ৰান্সফৰ্ম যে আছে ইয়াতে ট্ৰান্সফৰ্ম ইফেক্টটো সেই প্ৰথম লেয়াৰটোত দিম। দি পিনে ইয়াতে তিনটা ফ্রেম পিছত যাম চাব। এতিয়া আমি কি কৰিম 1 2 3 যাই পিনে ইয়াতে পজিশনত এটা কি ফ্রেম মার্ক লগাব আৰু একদম প্ৰথম ফ্রেমটোত যাই আপোনালোকে কি কৰিব এই যে আমাৰ ইমেজ কোন আছে একদম ফ্রেমটোৰ বাহিৰত লৈ যাব। লৈ যোৱাৰ পিছত এই যে কি ফ্রেমটো আছে একদম প্ৰথমতে দি দিব। তাৰপিছত এটোত ইজ আউট কৰিব আৰু প্ৰথমটোত ইজ ইন কৰি দিব। দি পিনে এই আৰু ইয়াতে আপোনালোকে শাটার এংগলটো 180 কৰি দিব। দি পিনে ট্রান্সফর্ম আৰু ডাইৰেকশনেল বাল্ব দুটা ইফেক্ট দুটা কন্ট্রোল C কৰি কপি কৰিব। কৰি পিনে আপোনালোকে কি কৰিব এই গটেই কেটাত মানে বাকি যেই কেটা আছে সেই কেটাত কন্ট্রোল V কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ সেই ইফেক্টটো এতিয়া ক্ৰিয়েট হৈ যাব চাগে। এটা চাব পাৰে এনেকে সেই ইফেক্টটো ক্ৰিয়েট কৰা হয়। যদি ভিডিওটো ভাল লাগিল বা এই ইফেক্টটো বা টিউটোৰিয়েলটো ভাল লাগিল তেতিয়াহলে মোক এটা লাইক কৰিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু যদি কিবা নতুন ট্ৰানজিশন শিকিব লগা আছে মোক কমেন্ট কৰিব পাৰে। আজিলৈ এইখিনিয়ে থ্যাংক ইউ।